Hey guys, good morning. সকলোকে আকৌ নতুন এটা ব্লগত স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। মাছৰ বেপাৰী আহিছে মাছ ৰাখোঁ বোলো, আৰু যিহেতুকে ফুল আনিছিলে আৰু জহা ফুল মাছৰ লগত খাবলৈ বিৰাটেই টেষ্টি। তো মাছ নাই কাৰণে বেপাৰীটো আহোঁতে মই মানে মাছ চাইছোঁ আৰু মাছখিনি লওঁ, তাৰপিছত মই মাছ পাইছোঁ। Hey guys, আজি যথেষ্ট গৰম দিছে বাপৰে। গৰমত মানে একদম অৱস্থা নাইকিয়া হৈ গৈছে। আৰু তেতিয়া যে মাছ কিনা বুলি কৈছিলোঁ বেপাৰীৰ পৰা, তো মাছখিনি কৰি বাচি আজৰি হৈছোঁ। এয়া হৈছে মাছখিনি। আৰু জানানে মাছৰ লগত কণী খাই কোনে কোনে ভাল পায়? মই বহুত বেছি ভাল পাওঁ মাছৰ কণী খাই। কিন্তু এয়া মাছৰ কণী আৰু এতিয়া ভাবিছোঁ মাছৰ কণীখিনি এক্সট্ৰাকৈ ভাজিম আৰু মাছে আৰু ভুলে বনাম। আৰু চাই গৈ থাকিব দিনটো কি কৰোঁ। আচলতে আজি দেখুৱাবই হোৱা নাই। বাহিৰত সৰিয়হ মেলি দিয়া আছে, তাৰপিছত আমৰ আচাৰ কৰিবলৈ এবটল মায়ে ঘৰৰ পৰা কৰি আনিছিলে, আৰু মই ভাবিছোঁ আৰু এবটল কৰি ৰাখোঁ, সৰু বটল এটাত। তো তাৰ কাৰণে আম ৰ'দত মেলি দিছোঁ শুকাবলৈ। কালিও দিলোঁ, ভালকৈ শুকোৱা নাছিলে, আজি শুকাইছে আৰু। তো ভৰাম, আকৌ নেক্সট বৈয়ামত ভৰাব লাগিব গৰম তেল দি। ভাত অলৰেডি হৈ গ'ল। এতিয়া ফুলখিনি কাটি লওঁ, মাছ ফ্ৰাই কৰি মাছৰ লগত বনাম। আৰু দিনটোনো কি কৰোঁ চাই গৈ থাকিব। আশা কৰোঁ ভ্লগটি চাই ভাল পাব আৰু ভ্লগটিত মৰম দিব। তো বলক ৰাখিছোঁ। তাৰপিছত এয়া হৈছে মাছ, তাৰপিছত এয়া মাছৰ কণী, আৰু এইফালে এয়া ফুল। তো ফুলখিনি কাটি কৰি লওঁ, চাই গৈ থাকিব। ফুলখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু ধুনীয়াকৈ ধুই ল'লোঁ, আৰু এতিয়া কেৰাহীত দিছোঁ মিঠাতেল, আৰু তেলখিনি গৰম হোৱাত ইয়াতে মই মাছখিনি ধুনীয়াকৈ হালধি নিমখ সানি ল'ম, লৈ ফ্ৰাই কৰি ল'ম। আৰু এয়া মাছখিনি হালধি নিমখ সানি লৈছোঁ, লৈ ফ্ৰাই কৰি ল'ম, আৰু এতিয়া কেৰাহীত দি দিম। আৰু আজি যথেষ্ট গৰম পৰিছে। আচলতে এনেকুৱা গৰমত ক'ৰবাৰ পৰা আহি হঠাতে গা চা ধুই দিব নালাগে, আৰু অকণমান ৰেষ্ট ল'ব লাগে। গা পা ধুই দিলে হঠাতে যদি আহিয়ে গা ধুই দিয়া যায়, গৰমটো ভিতৰত সোমাই মানে জ্বৰ হোৱাৰ চান্সটো বহুত বেছি থাকে, আৰু বমিটিঙো হয়। এনেকুৱা গৰমত ডায়েৰিয়াও হয়। গতিকে এইকেইদিন খুব বেছি সাৱধানে থাকিব। পানী বহুত বেছিকৈ খাব, জুচ এনেকুৱা ধৰণৰ বস্তু, ORS এনেকুৱা খাই থাকিব। পানী বহুত বেছি পৰিমাণে খাব লাগে গৰমৰ দিনত। আৰু এয়া হৈছে মাছৰ কণী, আৰু এনেকৈ মাছৰ কণীখিনিও ভাজিম। যে মাছকেইটা ৰাখোঁতে মানে কণী আহিছিলে, কণীও বহুত বেছি ভাল পাওঁ মই খাই, মাছৰ কণী বিশেষকৈ। এয়া ফ্ৰাই হৈ গ'ল, আৰু এইফালে এইটো কেৰাহীত মানে তেল পিঁয়াজ আৰু জলকীয়া দি কণীখিনি বহাই দিম, মাছৰ কণীখিনি। আৰু হালধি দি দিছোঁ যিখিনি লাগে প্ৰয়োজন অনুসৰি, আৰু এইখিনি নিমখো দি দিছোঁ প্ৰয়োজন অনুসৰি। আৰু এইখিনি ধুনীয়াকৈ লৰাই লৈ কণীখিনি দি দিম। কোনে কোনে মাছৰ কণী খাই ভাল পায় জনাবচোন। আৰু এয়া বনাই গৈছোঁ, আৰু আমাৰ কি মছলাও দি দিছোঁ। আমাৰ কি হয়, মহিলাসকলৰ এসাঁজ নবনালেও নহয়, বনায়ে থাকিব লাগে। আৰু ইয়াত দি দিছোঁ। আচলতে কি জানেনে, টেষ্টি বনাই খাব পালে নিজৰো ভাল লাগে, আৰু লগতে বেলেগক খুৱাইও ভাল লাগে বনাব পাৰিলে। কিন্তু মই বেছি বনাই ভাল পাওঁ আজিকালি। আগতে ইমান ভাল পোৱা নাছিলোঁ, মই ইমান ভালকৈ বনাব নাজানো। আৰু এইফালে মাছখিনি ফ্ৰাই হোৱাত মাছখিনিও বনাই ল'লোঁ ভোলৰ লগত। অকণমান গ্ৰেভি টাইপ, অকণমান পানী দি দিম। আৰু দাইল বনাবলৈ আচলতে টাইম নহ'লে, বেবী ইফালে কান্দি থাকে ন, জল্দি কৰিব লাগে, তো তাৰ কাৰণে। আৰু বহুত কাম থাকে আচলতে। মাৰ হোৱাৰ পিছত বহুত বেছি কাম। আগতে ইমান কাম নাছিলে, দুজন মানুহ, এতিয়া বহুত বেছি কাম। বেবীক বহুত টাইম দিব লগা হয়। ইয়াৰ ফুলখিনি ধুনীয়াকৈ পানী দি দিছোঁ, যাতে অকণমান তৰকাৰী নিচিনা হয়, খাব পাৰোঁ। আৰু এইফালে মই বাহিৰত সৰিয়হ মেলি দিছিলোঁ, আপোনালোকক কৈছিলোঁৱে। এয়া সৰিয়হখিনি আকৌ উঠাই আছোঁ। এইখিনি মানে আকৌ মিলত নিব, তেল আনি, মানে যিহেতুকে তেল পেৰা বুলি কয় আমাৰ ফালে, আৰু তেল উলিয়াবলৈ আচলতে ঘৰৰ বস্তু হ'লে খুব বেছি ভাল। আৰু ঘৰৰ খাব পালে ভাল। আমাৰ ঘৰত মানে বিশেষকৈ বেছিভাগ বস্তুৱে ঘৰৰে হয়, আৰু ঘৰৰ তৰকাৰী ঘৰৰে। এয়া হাজবেণ্ডে ভিডিঅ' কৰি আছিলে, মই এনেকৈ তুলিছোঁ দুটা। এইটো মোনাখিনি আজি আনিব পেৰি, আৰু বাকী বস্তা এটাত আছে, সেইখিনি পিছত পেৰি আনিব। সৰিয়হখিনি তোলা হৈ গ'ল, এয়া আপোনালোকক দেখাই আছোঁ। এয়া এইখিনি, আৰু এইফালে এইখিনি। আৰু এইখিনি আজি মানে কি
বানি আনিব এইটো পেৰা বুলি কয় বাৰু মেচিনত এইখিনি আৰু এইখিনি থৈ দিম এইখিনি বানি আনাৰ পিছত এইখিনি তেল শেষ হ'লে এইখিনি আকৌ বানি আনিম আৰু